হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ অসমৰ বৈষ্ণৱ ধৰ্ম আৰু সংস্কৃতিৰ এক সুন্দৰ আৰু সজীৱ কেন্দ্ৰ ঢেকীয়াখোৱা বৰনামঘৰলৈ। যোৰহাট চহৰৰ পূব দিশত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত্বত এই নামঘৰভাগ অৱস্থিত। প্ৰায় ১৩ বিঘা মাটিৰে বিস্তৃত ঢেকীয়াখোৱা নামঘৰৰ ভিতৰত চাকি জ্বলোৱা গৃহ, এটা প্ৰেক্ষাগৃহৰ লগতে মূল প্ৰাৰ্থনা ভৱনত মণিকূটত পবিত্ৰ সিংহাসন আছে, য'ত পুৱা গধূলি নাম কীৰ্তন কৰা হয়। ইয়াৰ উপৰিও গুৰু আৰু বিভিন্ন প্ৰচাৰকৰ হাতেৰে লিখা পবিত্ৰ গ্ৰন্থৰ সংকলন ইয়াত সংৰক্ষণ কৰা হৈছে। নামঘৰৰ ভিতৰ ভাগত বিভিন্ন হিন্দু দেৱতাৰ বিপুল সংখ্যক মূৰ্তি পৰিলক্ষিত হয়। এই নামঘৰভাগৰ পিছে এক বিশেষ ইতিহাস পোৱা যায়। গুৰু মাধৱদেৱে মানুহৰ সংস্কাৰৰ কৰ্তব্য পালন কৰি একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰাৰ পিছত এই সৰু আৰু দৰিদ্ৰ গাঁওখনত থাকিবলৈ আহিছিল। তেওঁ এগৰাকী বৃদ্ধাৰ জুপুৰিত ৰাতিটোৰ বাবে আশ্ৰয় লৈছিল, যিয়ে তেওঁক ঢেকীয়া শাকৰ সৈতে ভাত আগবঢ়াইছিল। সন্ত গুৰুজনক এনেদৰে আহাৰ দিবলৈ পাই বৃদ্ধাগৰাকীয়ে দুখ অনুভৱ কৰিছিল, কিন্তু গুৰু মাধৱদেৱে সেই আহাৰত অতি সন্তুষ্ট হৈছিল আৰু তাতে নামঘৰ এভাগ আৰম্ভ কৰি মাটিৰ চাকি জ্বলোৱাৰ দায়িত্ব তেওঁ সেই বৃদ্ধাগৰাকীক দিছিল। পিছলৈ এই নামঘৰভাগকে ঢেকীয়াখোৱা বৰনামঘৰ বুলি জনাজাত হৈছিল। এই নামঘৰভাগত মহাপুৰুষ মাধৱদেৱে প্ৰজ্বলন কৰি যোৱা সেই অখণ্ড বন্তি বৰ্তমানেও প্ৰজ্বলিত হৈ আছে। ইয়ালৈ ভগৱানৰ আশীষ বিচাৰি বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণৰ সমাগম বৰ্তমানেও অব্যাহত আছে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।